ইয়াত সকলো জ্ঞান যাতে ভালে ভালে হয়, ভাল এটা ডিচিপ্লিন, ভাল এটা পৰিৱেশত যাতে হয়, ইয়াৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আপনার কার্যবলতে দুবারকৈ অনুষ্ঠিত হল দুরান কাপ, এই সফলতার বাবে আপনি কাক ধন্যবাদ দিবেন? এইটো বিটিআৰবাসী ৰাইজৰ কাৰণে, কাৰণ বিটিআৰবাসী ৰাইজে শান্তি বিচাৰিছিলে, পৰিৱৰ্তন বিচাৰিছিলে, প্ৰগতি বিচাৰিছিলে, সেইকাৰণে আমাক চৰকাৰলৈ আনিছিলে। এতিয়া বিটিআৰবাসী ৰাইজৰ আকাংক্ষা পূৰণ কৰাটো আমাৰ দায়িত্ব। সেই হিচাপে 30-40 বছৰত যিখিনি সমস্যাবিলাক আছিলে, সেই সমস্যাবিলাক এটা এটাকৈ সমাধান কৰাৰ কাৰণে আমি আগবাঢ়ি আছোঁ। আৰু অকল দুৰাণ কাপে নহয়, আৰু বিভিন্ন ইভেণ্ট ইয়াত এছিয়ান খোখো হৈ গৈছে, অনাগত দিনতো ইয়াতে আৰু ভাল ভাল গেম হ'বলৈ গৈ আছে। গতিকে খেল আৰু শিক্ষা আৰু সংস্কৃতি, এই তিনিটা কাম আমি সমানে সমানে আগবঢ়াই লৈ আছোঁ। কাৰণ ৰাস্তা দলং কালি নহয়, কালি হ'বয়ে, পৰহি হ'বয়ে, কিন্তু সংস্কৃতি, ভাষা, খেল বা আমাৰ বেলেগ বেলেগ যিবিলাক শিতান আছে, যিটো সকলো জাতি জনগোষ্ঠীয়ে বিচাৰে যে আগবাঢ়ি যাব লাগে, এই পৰিৱেশটো গঢ়াৰ কাৰণে, নিৰ্মাণ কৰাৰ কাৰণে আমি কাম কৰি আছোঁ। ষ্টম দুৰাণ কাপ আৰু কোকৰাঝাৰত দ্বিতীয় দুৰাণ কাপ অহাকালি হ'ব। অহাকালি 3 বজাত হ'ব লাগিছিলে, কিন্তু বতৰৰ কাৰণে আমি সকলো আৰু 1 ঘণ্টা পিছুৱাই 4টা বজাত কিক অফ হ'ব। কিন্তু প্ৰগ্ৰামটো 2:45 পৰাই আৰম্ভ হ'ব। আৰু আমি খুব আনন্দিত হৈছোঁ যে দ্বিতীয় দুৰাণ কাপ আমি ইয়াত অনুষ্ঠিত কৰিবলৈ পাইছোঁ। আৰু এইবাৰ আমাৰ কোৱাৰ্টাৰ ফাইনেললৈকে ইয়াতে খেল হ'ব। আৰু প্ৰথম খেল ইউনাইটেড যিটো FC, নৰ্থ ইষ্ট FC আৰু বড়োলেণ্ড FCৰ মাজত হ'ব। ভাল এটা খেল আমি দেখিবলৈ পাম। ডাঙৰ কথাটো হৈছে যে কোকৰাঝাৰ সম্পূৰ্ণ সলনি হৈ গ'ল, বড়োলেণ্ড সম্পূৰ্ণ সলনি হৈ গ'ল। আমি সকলো এই কথাত আনন্দিত হৈছোঁ যে ভাৰতীয় সেনা প্ৰায় 30 বছৰ ধৰি বড়োলেণ্ড অঞ্চলত উগ্ৰপন্থী দমন কৰাৰ নামত, শান্তি প্ৰতিষ্ঠা কৰাৰ নামত, নাগৰিকসকলৰ সুৰক্ষাৰ নামত অপাৰেশ্যন কৰিবলৈ আহিছিলে। কিন্তু যোৱা বছৰ আৰু এই বছৰ আমাৰ যুৱ যুৱতীসকলক লৈ পেলাই ফুটবল মেটচ ইয়াত অনুষ্ঠিত কৰিবলৈ আহিছে। আমাৰ যুৱ যুৱতীসকলক উৎসাহ যোগাবলৈ আহিছে আৰু কোকৰাঝাৰখন ইণ্টাৰনেশ্যনেল এক্সপ'জাৰ দিবলৈ আহিছে। কাৰণ এই মেটচটো কমচে কম 16খন দেশত ছনী লাইভৰ দ্বাৰা চবে চাব। আৰু বড়োলেণ্ডখন, কোকৰাঝাৰখন চবে এই মেটচৰ দ্বাৰাই 16খন দেশত সকলো দেখিবলৈ পাব, যিসকলে দুৰাণ কাপ মেটচ চাব। গতিকে আজিৰ সময়ত মই ধন্যবাদ দিব বিচাৰোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক। মই ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা বছৰ প্ৰপ'জ কৰিছিলে যে কোকৰাঝাৰত দুৰাণ কাপ হ'ব লাগে। যোৱা বছৰ আমি সুন্দৰকৈ এইটো অনুষ্ঠিত কৰিছিলোঁ, কিন্তু বতৰৰ কাৰণে আমাৰ লাষ্ট 2টা মেটচ ইয়াত হ'ব নোৱাৰিলে। ইয়াত ফিল্ডটো বহুতখিনি পানী হৈ গৈছিলে। সেইকাৰণে এইবছৰ আমি এই ফিল্ডখন ফিফা ষ্টেণ্ডাৰ্ডৰ ষ্টেডিয়াম আমি নিৰ্মাণ কৰিলোঁ, যিটো চেণ্ড বেছ হয়, স্প্ৰিংকল আছে। আৰু ইয়াৰ পিছত ISL হওক বা কোনো ইণ্টাৰনেশ্যনেল খেলা ইয়াত অনুষ্ঠিত কৰিব পাৰিব। গতিকে বিটিআৰবাসী ৰাইজৰ যিটো আশীৰ্বাদ, বিটিআৰবাসী ৰাইজৰ যিটো সকলোৰে এটা প্ৰয়াস, ইয়াৰ কাৰণে আমি এনেকুৱা এটা ভাল কাম কৰিবলৈ সক্ষম হৈছোঁ। মই আশা ৰাখিছোঁ এই ষ্টেডিয়ামত খেলি পেলাই অনাগত দিনত আমাৰ অঞ্চলৰ পৰাও বহুতখিনি নেশ্যনেল, ইণ্টাৰনেশ্যনেল প্লেয়াৰ ওলাই যাব। আৰু এইটো এটা ডাঙৰ এক্সপ'জাৰ। বড়োলেণ্ড গভৰ্ণমেণ্টখনে আমি স্পৰ্টছটো বহুত বেছি গুৰুত্ব দিছোঁ। শিক্ষা আৰু স্পৰ্টছ এইটো আমি বহুত বেছি গুৰুত্ব দিছোঁ। আৰু সেইকাৰণে আমি ফুটবল একাডেমি আমি 2খন বনাবলৈ গৈ আছোঁ। আমাৰ যিটো ৰেফাৰীৰ কাৰণে, কোচাৰৰ কাৰণে কিছুমানক আমি স্পন্সৰ কৰিবলৈ গৈ আছোঁ, যাতে অনাগত দিনত আৰু ভালকৈ আমাৰ অঞ্চলৰ পৰা খেলুৱৈসকল ওলাই যাব পাৰে। আৰু অহাকালিৰ পৰা